খ্যাতিৰাজ, হয় তুমি আজিও চাগে এটা কবিতা আবৃত্তি কৰিয়ে শুনাবা নহয়নে? হয়। তুমি বাৰু কবিতাবোৰ যে আমি বিভিন্ন ধৰণৰ কবিতা পাইছোঁ, দুখৰ কবিতা হওক, হাঁহি উঠা কবিতা হওক, কিবা ৰোমান্টিক কবিতা হওক, এই সকলো কবিতাৰ উপৰিও আৰু এবিধ কবিতা আছে, লোক কবিতা। নাম শুনিছা? শুনিছোঁ। তুমি লোক কবিতাৰ নাম শুনিছা? তুমি তেনেহ'লে আজি এটা আমাক লোক কবিতাকে আবৃত্তি কৰি শুনোৱা, পাৰিবানে? পাৰিম। ঠিক আছে, তোমাৰ কবিতাটো শুনি লওঁ। ৰজাই হুকুম দিছে এদিম চেদিম বাই, কি হুকুম দিছে এদিম চেদিম বাই, ছোৱালী এজনী খুজিছে এদিম চেদিম বাই, ছোৱালী খুজিছে এদিম চেদিম বাই, লগৰ নামৰ ছোৱালী এজনী খুজিছে এদিম চেদিম বাই, যোৱা তগৰ যোৱা গৈ ৰজাৰ ৰাণী হোৱা গৈ, এইটো কাৰ দল ৰজাৰ দল, ভাঙিবলৈ দিয়ে নে নিদিয়ে, কলি কুকুৰক মাতিম নে নেমাতিবা, কলিয়চ বগীয়চ খেকেচ। ধন্যবাদ, খুব সুন্দৰ এটি লোক কবিতা। আগতে আমি এইবোৰ কবিতা আবৃত্তি নকৰি আমি খেল আকাৰে লৈছিলোঁ, যেতিয়া আমি ধূলি বালি লৈ খেলাৰ তেখেতসকলৰ বয়সত আমি আগতে খ্যাতিৰাজ তোমালোকৰ সমান আমি হৈ থাকোঁতে যে বালিৰে দৌল সাজি আমি কলিয়চ বগীয়চ মাতি মাতি খেকেচ কৰি দৌলবোৰ ভাঙিছিলোঁ, গম পোৱা? ঠিক আছে, তোমাৰ কবিতা আমি আকৌ শুনিম। আজিলৈ ধন্যবাদ। ধন্যবাদ।